Assam Study Point লৈ স্বাগতম জনাইছো 2021 সেশনৰ B.Sc নাৰ্ছিঙৰ কাউন্সেলিংসমূহ আৰম্ভ হৈছে যিসকল ছাত্ৰ-ছাত্ৰী B.Sc নাৰ্ছিঙৰ মেৰিট লিষ্টত নিজৰ নামসমূহ ওপৰৰ ফালে পাইছিল বা মেৰিট লিষ্টত নামবিলাক সোমাইছিল তেওঁলোকে কাউন্সেলিংৰ কাৰণে সাজু হ'ব হৈছে এই B.Sc নাৰ্ছিঙৰ কাউন্সেলিং যিটো তাৰিখ হৈছে তাৰিখসমূহ হৈছে এনে ধৰণৰ counseling date for all the candidates including EWS and PWD is 4th April 2022 অৰ্থাৎ সকলোবোৰ ক্যান্ডিডেট EWS আৰু PWD কে আৰম্ভ কৰি কাউন্সেলিংৰ তাৰিখ হৈছে 4 এপ্ৰিল 2022 আৰু যিখিনি 5th যিখিনি OBC MOBC SC ST আৰু TGL XTGL হয় সেইখিনি ক্যান্ডিডেটৰ কাৰণে কাউন্সেলিং হ'ব 5 এপ্ৰিল 2022 কাউন্সেলিংৰ সময় হৈছে 11 AM ভেন্যু হৈছে অফিস অফ দ্য ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আসাম 6 মাইল খানাপাৰা গুৱাহাটী 22 ক্যান্ডিডেট সকলে অধিক তথ্যৰ বাবে যেটো অফিচিয়েল নোটিফিকেশন আছে সেই নোটিফিকেশনটো ডাউনলোড কৰি চাব পাৰিব অফিচিয়েল নোটিফিকেশনটো ডাউনলোড কৰিবলৈ হলে আমাৰ ওয়েবসাইটত গৈ কিনে যেটো B.Sc নাৰ্ছিং কাউন্সেলিং বুলি পোষ্ট আৰ্টিকল পাব সেই আৰ্টিকলত ক্লিক কৰি তলৰ ফালে ইম্পৰ্টেন্ট লিংক অফ SSUHS ৰিজাল্ট এণ্ড কাউন্সেলিং বুলি পাব তাত গৈ কিনে ডাউনলোড কৰি ল'ব পাৰিব